য়োগা হয় ছাৰ এইটো আমাৰ পৰম্পৰা য়োগাই আমাক সুস্বাস্থ্যৱান কৰে লগতে মানসিকভাৱেও শান্তি দিয়ে তই তাৰমানে আজি মোক জ্ঞান দিম বুলি আহিছা নহয় ছাৰ মই জাষ্ট ক'ব বিচাৰিছো আজি 21 জুন আন্তঃৰাষ্ট্ৰীয় য়োগা দিৱসটো আমাৰ অফিচত আমি সকলোৱে মিলি পালন কৰা হওক কেনেকৈ আমি অফিচতে সকলো মিলি য়োগা কৰা হওক তোৰ মুখত আজি প্ৰথমবাৰৰ বাবে এটা ভাল কথা শুনিলো যোৱা সকলোকে মাতা আমি একেলগে মিলি য়োগা কৰো ক'ত বা গ'ল সলাই ল হৈছেনে এই ভৰিটো এনেকে পাম্পিং হ'ব লাগিব এই বস্তুটো এয়া ৰাস পাতিছো মই ভালকে কৰ বাছ কঁকালত হাত দে মূৰটো ঘূৰা